थाद'नाय गैयै जुब जुब अखा हानायनि जाहोनाव आसामनि गोबां जायगायाव दैजों बुंफबदों। थिग बेबादिनो गोदानै दाजानाय तामुलपुर जिल्लानि बेन्दोंआव थानाय गोबां जायगायाव दैबाना सोमजिदों। बे दैबानाजों गोबां लामा दालां न' बां सिलिंखार जालांदों। दैबाना सोमजिनाय जायगाफ्राव थांनानै खौरां लादों तामुलपुर बिधानसभा बियाबनि MLA जलेन दैमारी बिथाङा। হয়, আমি নেৰানেপেৰা যি বৰষুণ আহি আছে ইয়াৰ ফলত আমাৰ কেকেৰকুচি, নেজডিফলি, দাৰকুচি বৃহত্তম অঞ্চল আজি বানপানীত ডুবিছে। গতিকে মই 8টা বজাৰ পৰা ইয়াতে আছোঁ, গোটেই এলেকাবিলাক চাইছোঁ। গতিকে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনসকলকো চবকে আমি কোৱা হৈছে, গোটেই ক'লোঁ। আৰু যিবিলাক গাঁও এতিয়াও পানীৰ তলত আছে এই গাঁওবিলাকৰ কাৰণে ইমিডিয়েট আমি ৰিলিফ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু যিহেতু ঘৰত থাকিব নোৱাৰে বা ভাত তেনেকুৱা বনাই খাব পৰা অৱস্থা নাই, গতিকে ৰিলিফৰ কাৰণে প্লেচ আইডেণ্টিফাই কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আৰু মই অলৰেডি DC SD চবকে কৈছোঁ। আৰু লগতে আমাৰ যি পাৰ্টি লেভেলৰ পৰাও BJP UPPL চব লেভেলৰ পৰাও গাঁওবিলাকৰ খবৰ লৈ ইহঁতক খাদ্য যোগানৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। মানুহৰো যথেষ্টখিনি অসুবিধা হৈছে। লগতে আমাৰ জীৱ জন্তু যি গৰু ছাগলী যিটো পোহনীয়া জীৱ জন্তু ইহঁতৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। গতিকে ইয়াৰ কাৰণে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে, ইহঁতক আমি আজি নিৰ্দেশ দি দিম যে ক'ত কেনেকুৱা ব্যৱস্থা কৰিব লাগে, খাদ্য কেনেকৈ কি কৰিব লাগে। আজিৰ ভিতৰত ৰিলিফ বা ব্যৱস্থাখিনি হৈ যাব।